কন্ত তুমি মনি বহাগে প্ৰতিটো বহাগতে তুমি মোৰ মৰমৰে বাপ্পা আজি কাম কৰি কৰি তৰণি পাৱা নাই কোনো এটা মৰবাও অহা নাই কোনদিন আগতে আহেও ভেবেলি আহিলে ভালো লাগো সদায় মই তাইক তাত যাং না আৰু ভয়ো দেচোন তাই নাহে আমাৰ তাত মই যাই থাকি লাজৰ কথা মান্যাই মাৰি মৰবাও নাহে দিনৰ বৰ লেবেল তাই পাতে নাই লেবেল নাহে ভেবেলিয়ে ঘৰত নাকি ক'ত থাকি পথাৰত কি কৰি আছা? দেখা নাই চকুতে দি কি কৰি আছো ঝাৰু দি আছো কামে শুনা বাহিৰ কামে হৈছে মতাটো ঘৰত আছে অলপ ষ্টাইল কৰিছো দেখা নাই চুলি ষ্টাইলটো পাব তোৰ নামে লৈছিলে মই দে মই বোলো এনে আছিলো ঘৰত কাম নাই এতিয়া গেধেপি বা কি কৰি আছে তাকে একবাৰ খবৰ লৈ তোৰ চুলি সমান নাই জানো নাই তোৰ নামে মই লৈছিলো ঝাৰু দি দি আজি ভেবেলি আহিলে ভালো লাগো আমাৰ থল থইলা গাখীৰ আছে তহঁতে চাহ খালো হৈ আৰু কিমান নকলে ময়ো চাহ খাইছো কিহে দি লাল চাহ গাখীৰ ওচৰত মোৰ ওচৰত ভাল লাগছে ৰাজি তই আহা কিমান দিনৰ মনত আছে হয় না তোৰ তাত হ'লে মই সদায় যাওঁ দেচোন মই যে ঘৰৰ কামে শেষ নহয় তোৰ এটা বৰেও আছে সঁচাই মিছাই বহি থাকা সমান এতিয়া ক'ত দিছে বৰে আছে বিচনাতে মোবাইল টিপি ফেচবুক চাই কি কৰিব আজিকালি ৰাতিহে আমাৰ আৰু বোৱাৰী নাই না ছোৱালীটোহে হ'লেও তোৰ হাতৰ কাম কৰে দেচোন হয় না নহয় কৰে দিছো খবৰ পাতি কচোন খবৰ আছো দে আৰু কি কৈছা কাপোৰযোৰ ভাল লাগছে কোনদিনা আনছা সেইদিনা আমাৰ সেইটো দিছে বহিনীটো দিছে মোক তোৰ বহিনীও আছে নেকি কেইটা নহয় এটাই মোৰ বহিনীও মোক দিছে এই চাইখানটা হাতে বোৱা চাদৰ লৈ ইমান ভাল লাগে ঠাণ্ডা তোৰ এইযোৰ গৰম ভয় লগ দেখো হ'লেও গৰম যেন লাগে সূতাৰ হ'লে ভাল আৰু এনেকে মুখ মুচ পাব পাৰি কাম আছে কাম কৰি আৰু কি খালি কোৱা লাল চাহ তেল দি বনাইছো চব্জি বনাইছো তই ইমান চিট্ৰে নিব হৈছে যা নকবি তই মোৰ আগত কথা লাল চাহ এটাপা খাইছে দে শুকনা আমি চাহ গাখীৰ দিয়া চাহ খাওঁ আজি ৰাতি আমাৰ ৰাতিপুৱাই উঠিয়ে লাল চাহ খাওঁ তাৰপিছত গাখীৰ দিয়া চাহ খাওঁ কালি আমাৰ মতাই ৰাতি কামৰ পৰা আহোঁতে গাখীৰ আনছে থৈলা গাখীৰ চামনি উঠে যাহিল ধা আৰু বেকাৰী বিস্কুট এই ধুমা ফুল থকা বেকাৰী এই গাখীৰ আজিকালি পাবি যা গাখীৰ পাউডাৰ গাখীৰ মিল চাহ বনাম আমি ৰমেন্থেৰ পৰা হেনো ঘৰৰে গাখীৰ পানী মিক্স কৰে তাৰমানে এক পোৱা গাখীৰ হলে তাতে আধা লিটাৰ পানীয়ে দিয়ে হ'লেও ঘৰৰ গাখীৰ আৰু চাহটোৰ পৰা কলা হয় কিন্তু তোৰ তাত মই গাখীৰ চাহ খাই পোৱা নাই লাল চাহ খাইছো তোৰ খাবা পৰা আমি হ'লে খাই পাম তই খালিও বাহিৰা ৰ সেইকাৰণে মোৰ ভাল নালাগে তোৰ কোন এটা নাইছা মুখখন বন্ধ ৰাখবি যিটো কথা নকবি মোৰ তাৰ ইচ্ছা হয় কিন্তু তোৰ ঘৰ বুলি নাভাববি সেইদিনা তই মোৰ ঘৰকে যাই গালি পাৰি থৈ আহিছিলি মই পাৰিমে তোতকে মই ডাঙৰ হয় নে নহয় তই শুনবাই লাগব মই যি কওঁ শুনছা লগ হলি আৰু কি ডাঙৰ সৰু আছে লগ লগে হ'লেও যিমান হ'লে মই তোৰ বাই বুলি ভাববি নিজৰ বাই বুলি ভাবো কাৰণে তো ক'লে কিমান গালি পালা তথাপিতো শুনো কথাবিলাক হৈছে দে এবাৰ তোৰ মতা গেল না সেইকাৰণে দেৰি হ'ল চাবা আছে আমাৰ মতাটোৰ গাটো বেয়া শুই আছে আজানা নহ'লে ভিতৰত নাযাওঁ ভিতৰত কিয় যাম কি হব ভিনে নামাতে ভিনি তই মাতলিহে মাতব লাজে কৰে লাজ কৰিব তোৰ নিচিনা তোৰ মতা বুলি ভাবছা চেল চেলকে আগতিৰি মাতব তাততিৰি মাতব আমাৰ মতাটোৱে ভালে চবকে মাতে পেলা আৰু ঘৰত যাব বাই এখন তামোল দিয়ে সিদিনা গৈছিল নহয় বাই এখন তামোল দিয়ে মই তামোল ল মই গাছ ৰুই থৈছো ৰ তামোল তোক দিবা সেনেকে কৈছো তই বেয়া নাপাবি কিয় পাণৰ ইমান দাম তামোলৰ আমাৰ গাছত উদা পাণ আছে লৈ আহিবি তই দিবি দিলিহে তই দিবি যা তোৰ একেবাৰে বস্তুৱে ওলাই নপৰে মোৰ কাপোৰযোৰ আনছা তোৰ কিহৰ কাপোৰ লাগি থাকে কি সদায় সদায় কাইলৈ বেলেগক দিছা কিজানি মোক ক'ত কাপোৰ দিছা মই তোৰ পৰা কোনদিনা কাপোৰ নাও তই কিয় নাই জানা তোৰ তাত গেলেও তই কাজিয়া লাগবি মোৰ তাত আহিলেও তই কাজিয়া লাগা মই লাগো না তইয়ে লাগো তইয়ে লাগা তইয়ে দেখোন
ৰাতা পাৰি আছে বৰ ধুনীয়া নি চাহ বনাওঁ ৰ চাহ খাবি নাখাওঁ নে ব বচোন মই মোৰ তাত মানুহ এলিব চাহ নেদাকে নাযাওঁ নেদো খাবাই হ'ব দে আৰু চাহ বনাবি যিহে তই মোক তেনিহান চাহ বনাবি এসপ্তাহ মুখখন চক চকাই থাকে অলপ আহিবাৰে ইচ্ছা নাই মনটো বেয়াও লাগি আছে ঘৰত অকলে অকলে থাক আহিলো তাই চক চককে কথা মাখান বকি থাকব গেধেপিটো নামটোহে গেধেপি কিন্তু মুখখনেৰে গেধেপি নহয় মুখখনেৰে চক চক কৰে দে হয় নাই নেকি তোৰ চাহ মোৰ দেৰি হ'ব আৰু ভাত বনাবা আছে দুপৰীয়া চাহ অলপমান দিবি মই বেছি চাহ নাখাওঁ এইখিনি কাটবা লাগব বেবেলি আনছা আনছো ৰ চাচোন কি ধুনীয়া ফুলা ফুলা বিস্কুট খোলা বিস্কুট খাচোন খা মোৰ শুকান শুকান বিস্কুট পিঠা চিঠা দিবি কিবা ভাল বস্তু আমি বিস্কুট নাখাওঁগে আজিকালি ৰুটি মাৰি আহিছা বোলে থাল থালকে আৰু পিঠাৰ নাম লৈছা তই দেখোন মোৰ তাত পিঠা খাবা আহিছি বিহুত খাবি যা পিঠা খাচোন খাচোন এই বিস্কুট খান কি ধুনীয়া লাগে খাই ফুলা ফুলা মাছটো আমাৰ এইগিলাখান সদায় আনে এইগিলাক নাখাওঁগে আজিকালি আমাৰ আপিটো বেয়াই লেকচাৰ দিবা দিয়া নাই খাবা দিছো খা পিছত লেকচাৰ দিবি ভিজাবা ৰংগে ডাইৰেক্ট চুবাই মই এনকে খাওঁ ভিজে ভিজে খাওঁ মৰক মৰককে উঠফলে তোৰ দাঁতকেইটা নাই নেকি চাং আছে চোন দাঁতকেইটা খা তইও খা চাহখিনি কাৰণে সৰ হৈছে না থল থৈ লাগা কেঁচা কলা চাহ ই কি ধুনীয়া থল থৈ লাগা তোৰ লাল পানী থকা লাল পানীয়ে খাব লাগে আজিকালি মানুহ বিলাকৰ যিমান বেমাৰ হৈছে গেছ কিবা ডায়েবেটিছ এতিয়াহে শুনা পিছত চাবিচোন ভাল লাগছে না ষ্টাইল কৰাই লাগছে না লাগছে দে দেখছ ফটাটো কি ধুমাকে মাৰছো কিয় মতাটো আছে না দেখাব লাগে তেতিয়া দূৰৰ পৰা জিলকি থাকে মতাটো কি ভাল পাব মাৰে যি কাৰণে মাৰা কথা নকম শুনলি তোৰ পিঠি বহল কৰিব এথানে গম পালি বেটি নাক কাটি নুশুনে দে কি কৰিছে বিজনেছমেন না মোবাইলতে কিবা সেই হিচাপ চাই আছে আজি ক'ত কি দিবা লাগব সেয়ে বৈদ্য হৰ হৈছে চাহকাপে মিঠা আছে মুখতে লাগ তোৰ তাত কিন্তু চাহখিনি আনা মুখত নালাগে এইখান কি জানা কফি বিস্কুট কফি খাই পাইছিলি তই খা মোৰ জ্বৰতে মোৰ তাতে ইমান ভাল লাগা নাই চাহ তাই যেনেকে কৈছা হ'ব যা তই খাই পাক খেলা পাব চাহখিনি কৈ আছা আৰু কি হ'ল গালি পাৰি আছা বিস্কুটখন বৈদ্য হৰ লাগছে দিয়া এনেকে খাব লাগে এনেকে খালে খাব হেন লাগে গম পাইছা না এথানে গলটো ভাল লাগছে দে তই বোলে কাম কৰি আছো না 3 বাৰ খালো চাহ ইমান চাহ খা কিয় মই খাওঁগে পুৱা ভাত নাখাওঁ পুৱা কি খাইছা ডাইটিং কৰি আছো অলপ বোলে মই শকত হৈছো সেইকাৰণে ডাইটিং কৰছো বুঢ়া কালতে ডাইটিং কৰা কিছু কথা কয় তেতিয়াহে ৰাস্তাত গেলে 10টা মান মতাই চাব বহুত গেধেবি পাই আহিছে তেনেকে আমাৰ ভাল লাগব নাই আমাৰ বৰে পাইছা আজিকালি বুঢ়া ছোৱালী ষ্টাইল কৰি ঘূৰি ফুৰে দে আমি আনছে নহয় কুকুৰটো কোনে আনছে কুকুৰ পইচা মতাটো 7,000 টকা লৈছে কিনা কুকুৰ ৰাস্তাই বাটে গু খাই ফুৰা কুকুৰ নহয় দাম আছে আমাৰ হ'ব দে আৰু ঘৰৰ বেলেগ বস্তু কৰবা লাগে কি কুকুৰ আনছা কুকুৰৰ কথা তোমাৰ দেখা বোলে কাই আহিব কুকুৰ পইচা মানুহ আহাৰ হয়তো কুকুৰ পইচা বিজনেছ নকৰে পইচা আনিবই পাই না আজিকালি চবে গম পোৱা হৈছে ফুচুৰু ফুচুৰু কৰে সেইকাৰণে বান্ধি থৈছো ৰাস্তাতে তেতিয়াহে চুটটো আহিলে খাব কিন্তু ভাল কেনেকেনো খাও নকবি কথা এনেকে খাব লাগে চাহ সদায় এনেকে খাব লাগে
পুৰা অন্তৰখন ভিজি যায় জানানা বইনী খালো দে টচা খানে খাই ভাল পাকছে না লাগছে দে কি কম খালোৱে যেতিয়া বসি খাবি কেপি খাবি নে কি খাবি নাখাওঁ নাই মই এইবিলাক আছে মোৰ তাত নাখাওঁ কোনদিনা খাই দেখছা তই যে মোক সেয়া খাব দা এইটো মতাটো কাৰণে দিব থমে লৈ যাবি আমাৰ মতাই নাখায় এইবিলাক এই আমাৰ বাপেকৰ পৰা 3 দিন কিনি লৈছে 2 দিনৰ পইচা দিয়াই নাই মই দেখাই নাই তোক কোৱা নাই? আমাৰ মোৰ আগত নাখায়ে সদায় তই এনে কৰে কিছুমান এথানে আমাৰ দৰে দেখাব মাজত পাৰি কাইজা লগাবা খুজিছা সেই স্বভাৱটোৱে তোৰ বেয়া পাওঁ এনেও কিছুমান কথা কয়। মই তোৰ মতাৰ আগত মই সুধিম হ'ব না কো দে হ'ব দে যাবি কোনবা দিনা গেলি সুধবি হ'ব 2 দিন আৰু যদি মিছা বুলি কয় যদি সঁচা হয় তো ঠেং ভাঙিম মাক মোৰ গম ঠেং পাইবি ভাঙবি? গম পাইছা ভাত খাই যাবি না নাখাওঁ নাই ভাত একো নহয় যা না তোৰ তাতে মই ভাত বনাই খা এই ফ্ৰিজত মাছটো আছে একো নাই। নহয় যা নাখাওঁ মই তোৰ ফ্ৰিজৰ মাছ আমাৰ তাতে মাংস আনি আছে মাংস আছে আপিটো মাংস খাওঁ বুলি কৈ আছিল কেইদিন হৈছে যা কি কথা হৈছে? নকবি আৰু কথা মাংস লাগব চিপৰে নিয়ে হাল গাখীৰ একটুক নাকে মাংস আনব তোৰ খান নিচিনা এথানো আমাৰ ফ্ৰিজত মাছ ভৰ্তি হৈ আছে 10 পিচ আছে 10 পিচ গম পাইছা মোৰ কামো আছে ভাত বনাবা আছে কাপোৰো ভিজাই থৈছো কাপোৰো ধুবা লাগব আকৌ বৰাই বোলে আছে বৰাই আৰু কি ভাত নবনাব না কি কলো মইতো মোবাইল টিপি আছে মোবাইল টিপি থাকে আৰু উপায় নাই ভালে দে আমাৰ বৰি চৰি নাই পাবি ৰ বিয়া দিলে আছে একো নাই এখানে বড়ি ঘটবি এখানে পাবি মাছ বৰি নাপায় নাই ক'ৰ পৰা বৰি গুটি এটা আপা জন্ম দি বুঢ়া কালত এতিয়া নৰা মই আপি বিয়া দিবা লগা হৈছে আৰু কেতিয়াবি বাই ক'ত গেলি আৰু এ ৰ তামোল নিবা আহিছো খাবি না তামোল তামোল নাখাওঁ মই ইচ্ছা নাই নাখাওঁ না কাপিলেট খিনি থৈ আহ খাও থম দে টাইম আছে দে ময়ো যাওঁ দে আৰু দেৰি হয় কিয় এই ভাত বনাব লাগে তোকচোন নকলে ভাত বনাবি দে তোৰ তাতে আপিটো ভাত বাতি আপি পাব দে বৰ দেখোন ডাঙৰ তোৰ বোলে আপি কামে কৰে বোলে বৈদ্য কৰিলেও আপিটো স্কুলত গৈছে আৰু কাম কৰিব স্কুলৰ পৰা আহি ভাত খাব নিদিব তই যাই বহবি দেৰি হ'ব আপিটো আহিয়ে পাব সোনকালে আহিয়ে সোনকালে বোলে ছুটি দিব মতাটো আছে না মই পাকঘৰত আছো মই পাকঘৰত কথা নাপাম দে কিন্তু তই বহবি মই অলপ মতাটো বহি কথা পাতো তোৰ বৰে আছে মানে কি মতাৰ লগত কথা বলে বড়িটোৰ কথা কি কৈ আছো নিকে ফেচবুকত এনেকে দে বৰে কথা ইমান কবা নাই এইগিলা বেয়া কথা যিমান যি হলেও তোৰে বৰে মোৰ বড়ি হলো কাম চাম কৰি ভাল লাগে যদি মই কি কবা লাগে কাম কৰ ময়ো লাহে লাহে বুঢ়া হৈ আহিছো আৰু কৰ কি কয় জানা এনেকে মই নৰো কাম কৰবা মাই আপুনিয়ে কৰক কাম সেনেকে কৰবা মই বড়ি লগত তৰ্ক কি নকৰো পাৰে আগৰ আছো আৰু কৰি দে ভালে হৈছে দে একো নহয় তোৰে স্বাস্থ্যটো ভালে থাকব কাম কৰা মানে তই তাৰমানে বড়ি ফেলা হলি এতে হা কি বড়ি ফেলা তই মোৰ লগ না বড়িৰ লগ দৌৰে কাৰণে ভালৰ মোৰ লগ যদি মোৰ কথা শুনবা লাগব তাইৰ কথা শুনবা নৰা নহলে নাইবি আমাৰ দে হ'ব দে তোৰ বৰে তই যেনেকে চলা সেনেকে চলাবি আমাৰ কি হ'ব ভালৰ কাৰণে ক'লেও বেয়া পাব চাহকাপ খলো আৰু তাইৰ বড়িৰ ফেলা হ'ব যায় সেনে নহলে ভাল নালাগে দে হ'ব দে এতিয়া মই যাওঁ উঠা যাবি তই যাবি মোক তাতে যাম যা হাতি বেলা দে শুনছা এই শিক্ষাৰ তাই আমাৰ বড়িৰ ফেলা হবা যে খঙে উঠে কি আহে এইকেইটা মৰবা